আজি টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ ৭ম কেন্দ্ৰীয় গোলাঘাট অধিৱেশন আৰু লগতে টাই আহোম সমাৰোহ সফলভাৱে উদযাপন কৰাৰ ক্ষেত্ৰত আজি সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ এই সভাগৃহত আজি এখন আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় আৰু এই ৰাজহুৱা সভাত এই সৰুপথাৰ সমষ্টিৰ লগতে ধনশিৰি মহকুমা সমিতিৰ তৰফৰ পৰা বা এই ধনশিৰি মহকুমা অঞ্চলৰ বিভিন্ন আমাৰ জ্ঞাতি আৰু অন্যান্য ৰাইজসকলক এই অধিৱেশনত জড়িত কৰা সন্দৰ্ভত এখনি আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। এই ৰাজহুৱা সভাত বিস্তৃতভাৱে আমি কেনেধৰণে অনাগত দিনৰ অধিৱেশনখন সফল কৰোঁ তাৰ বাবে আমি আলোচনা কৰোঁ আৰু লগতে ইয়াৰ পাছতে আমি আমাৰ যিখন প্ৰতিনিধি সভা হয় টাইপাৰ ধনশিৰি মহকুমা সমিতি তাত আমাৰ ধনশিৰি মহকুমা সমিতিখন পুনৰ্গঠন কৰা হয় আৰু অনাগত কাৰ্যকালৰ বাবে ভাস্কৰ জ্যোতি গোহাঁই সভাপতি, বিঞ্চি কোঁৱৰক কাৰ্যকৰী সভাপতি, উৎপল সন্দিকৈ আৰু চক্ৰধৰ বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ আমি এখন শক্তিশালী সমিতি গঠন কৰি দিছোঁ আৰু অনাগত যে আমাৰ টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰু টাই আহোম সমাৰোহ ইয়াক সফল কৰাৰ ক্ষেত্ৰত এই সমিতিখনে উদ্যোগ গ্ৰহণ কৰাৰ লগতে এই অঞ্চলৰ বিভিন্ন সমস্যাসমূহ কেন্দ্ৰীয় সমিতিৰ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাত এই সমিতিখনে সবলভাৱে কাম কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু বিগত 4টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী জনাই আহিছে যদিও প্ৰত্যেকটো দলেই আমাক প্ৰতাৰণা কৰি আহিছে। প্ৰত্যেকটো ৰাজনৈতিক দলেই নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিম বুলি আমাৰ পৰা ভোট লয়, চৰকাৰ গঠন কৰে আৰু চৰকাৰ গঠন কৰাৰ পাছত পাহৰি যায়। গতিকে এনেধৰণৰ বাৰে বাৰে যিবিলাক আমাক টাই আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছে আৰু অনাগত দিনত টাই আহোম জনগোষ্ঠী এই প্ৰতাৰণাৰ বিৰুদ্ধে কেনেধৰণে আগবাঢ়ি যাব বা পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত টাই আহোম জনগোষ্ঠীটোৰ ভূমিকা কেনেধৰণৰ হ'ব অনাগত টাইপাৰ কেন্দ্ৰীয় গোলাঘাট অধিৱেশনে এটা দিক নিৰ্ণয় কৰিব বুলি ভাবিছোঁ আৰু 7 অক্টোবৰৰ দিনাখন আমি 50,000 জ্ঞাতি সমবেত কৰি এটা যাতে আমি বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা লৈছোঁ আৰু তাৰ অংশস্বৰূপে আজি এই সৰুপথাৰত আমি আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ।